গুড মৰ্ণিং মোক চিনি পাইছানে মই তোমালোকৰ হিন্দী বাইদেউ হয়নে মোৰ নাম কাবন কাথাৰপি তোমালোকে মোক কাথাৰপি বাইদেউ বুলি ক'বা সো হিন্দী তোমালোকে হিন্দী সাবজেক্টটো ভাল পোৱা নে নাই সবে ভাল পোৱা হয়নে নহয় ময়ো হিন্দী খুব ভাল পাইছিলোঁ সৰু সময়ত সো মই তোমালোকক আজি হিন্দী বৰ্ণমালাটো শিকাম বৰ্ণ মানে হৈছে আখৰ তোমালোকে অসমীয়াটো শিকাৰ সময়ত অসমীয়াৰ আটো বৰ্ণমালাটো শিকি লৈছিলা হয় নহয় এতিয়া মই তোমালোকক হিন্দী পঢ়িবলৈ হ'লে বৰ্ণমালাটো শিকিবই লাগিব আৰু সেই কাৰণে মই বৰ্ণমালাটো তোমালোকক মই শিকাম বৰ্ণমালাৰ প্ৰথম লাইনটো শিকাম বাকিবোৰ আমি পিছত শিকি যাম ঠিক আছে সো কবিতাটোৰ নাম হৈছে তোমালোকৰ কিতাপতে পাবা মোৰ হাতত কিতাপটো নাই মই সেই কাৰণে বহিত মই লিখি দিছো তোমালোকক মই দেখুৱাম এতিয়া তোমালোকে কিতাপটো উলাই পেলাই তোমালোকে পঢ়িবা প্ৰেক্টিস কৰিবা আমি বন্ধৰ আগতেও এই লকডাউনৰ আগতেও আমি পঢ়িছিলো হয়নে তোমালোকৰ দুই এজনে পাহৰি যাব পাৰা দুই এজনে অলপ সলপ পাহৰিব পাৰে সেই কাৰণে মই আকৌ এবাৰ তোমালোকক মই শিকাই দিম মই লিখি দিছো বহিত তোমালোকে চাই লবা লেসনটো উলিয়াই লোৱা লেসনটো উলিয়াই পেলাই তোমালোকে মই পঢ়াই দিম তোমালোকে মিলাই পেলাই চাই লোৱা সো এইটো মই বহিত লিখিছো তোমালোকে চাই লোৱা লেসনটো উলিয়াই লোৱা কবিতাটোৰ নাম হৈছে স্বৰমালা হয়নে সো তোমালোকে এইফালে চোৱাচোন বাও হাতৰ ফালে চোৱা ইয়াত মই ৰঙা আখৰেৰে অলপমান ডাঙৰ আখৰেৰে মই লিখিছো হিন্দী তোমালোকৰ কাৰণে নতুন হয়নে তো মই তোমালোকক দেখুৱাই দিছো ছোটি ই বড়ি ই হয়নে সো এইটো হৈছে হিন্দীৰ ছোটি ই বড়ি ই তাৰ মানে হিন্দী বৰ্ণমালাৰ প্ৰথম লাইনটো ফাৰ্ষ্টৰ লাইনটো হৈছে এই ছোটি ই বড়ি ই হয়নে তো অসমীয়াত হ'ব তোমালোকৰ অসমীয়াৰ চৰেয়া হৰসৈ দীৰ্ঘই হয়নে সো এতিয়া এই কবিতাটোৰ প্ৰথম লাইনটো মই তোমালোকক পঢ়ি দিছো চাই লোৱা তোমালোকৰ মনতেই আছে চাগে অলপ সলপ अनार के दाने लाल लाल आम भी है मीठे रसाल इमली की चटनी इतनी खट्टी ইখ का रस मगर मीठा जी তোমালোকে নিজৰ কিতাবৰ লগত মিলাই লবা লাইনটো আৰু এবাৰ পঢ়ি দিছো अनार के दाने लाल लाल आम भी है मीठे रसाल इमली की चटनी इतनी खट्टी इख का रस मगर मीठा जी এতিয়া তোমালোকে মই তোমালোকক প্ৰথম দুই লাইন দুবাৰকে পঢ়াই দিম তোমালোকে সেইটোকে তোমালোকে প্ৰেক্টিস কৰি থাকিবা अनार के दाने लाल लाल आम भी है मीठे रसाल अनार के दाने लाल लाल आम भी है मीठे रसाल इमली की चटनी इतनी खट्टी ईख का रस मगर मीठा जी छोटी ई से इमली की चटनी इतनी खट्टी ईख का रस मगर मीठा जी এতিয়া তোমালোকক মই আকৌ এবাৰ পঢ়াই দিছো তোমালোকে চাই লোৱা अनार के दाने लाल लाल अनार এতিয়া अनार মানে হৈছে ডালিম সাগে তোমালোকে সবে দেখিছা হয়নে সো ডালিমটো যেতিয়া কেঁচা হৈ থাকে সেইটো বগা নিচিনা হৈ থাকে গুটিবোৰ তোমালোকে চাইছানে আৰু যেতিয়া अनारটো পকিবলৈ হয় ডালিমটো পকিবলৈ হয় খাবলৈ হয় তেতিয়া তাৰ যিটো গুটিবোৰ দানা মানে হৈছে গুটি সেই গুটিবোৰ কি হৈ যায় ৰঙা হৈ যায় হয়নে সো ইয়াত তোমালোকৰ প্ৰথম লাইনত কোৱা হৈছে अनार के दाने लाल लाल आम भी है मीठे रसाल আৰু আমটো কি হয় এতিয়া আমবোৰ কলি হৈ আছে আমবোৰ এতিয়া টেঙা হয়নে কিন্তু আমবোৰ যেতিয়া খাবলৈ হয় খুব হালধীয়া ধুনিয়া ৰঙা ৰংবোৰ উঠে তেতিয়া আমবোৰ খাবলৈ কেনেকুৱা লাগে খুব ভাল লাগে হয়নে নহয় আৰু তোমালোকে জংঘলত যেতিয়া বা ঘৰত হলেও যেতিয়া পকা আমবোৰ তোমালোকে গছৰ পৰা চিঙি খোৱা তেতিয়া হলে খুব কেনেকুৱা লাগে খাবলৈ তেতিয়া কটাৰী দৰকাৰ নাই হয়নে নহয় তেতিয়া নিজে হাতেৰে গুছাই মুখেৰে দাঁতেৰে গুছাই একেবাৰে ধুনিয়াকৈ খাব পৰা যায় তেতিয়া ৰস উলাই নে নুলাই জুস উলাই নে নুলাই পানী উলাই হয়নে সো হেতুকে কৈছে আম ভি হে মিঠে ৰসাল মানে ৰস থকা বুলি কৈছে আমি কেঁচা সময়ত সেই ৰসটো আমি নেপাও হয়নে
সো তাৰ পিছৰটো হৈছে 3 নম্বৰটো অ আৰু আটো আমি শিকিলো হয়নে অ সে অনাৰ আমি শিকিলো আৰু আ সে আম আমি শিকিলো হয়নে তো নেক্সটত তাৰ পিছৰটো আমি যাও হৰসই তাৰ মানে ছোটি ই লৈ যাও ছোটি ই সে ইমলি ইমলি মানে হৈছে তেতেলি তেতেলি গছটো আমাৰ ইয়াত আছে হয়নে খুব ডাঙৰ হয় আৰু খুব টেঙা পকিলে অলপ সলপ মিঠাও হয় কিন্তু এই তেতেলিটোৰ যেতিয়া কেঁচা সময়ত চাটনি বনাই চাটনিটো খুব খট্টি হয় খট্টি মানে হৈছে টেঙা হিন্দীত টেঙাটো খট্টি বুলি কোৱা হয় চাটনি ইমলি কি তাৰ মানে তেতেলিৰ চাটনিটো খাবলৈ খুব টেঙা বুলি কৈছে বুজি পাইছানে নেক্সট আছে একেবাৰে লাষ্টৰটো দীৰ্ঘই আৰু হেতু হিন্দীত কোৱা হয় বড়ি ই সে ইখ মানে হৈছে আমাৰ প্ৰত্যেকৰে ঘৰত আছেই হেতু মই দেখিছোৱে হেতু হৈছে কুহিয়াৰ ইখ মানে হৈছে কুহিয়াৰ ইখ কা ৰস মানে যোনটো তাৰ পৰা পানী ওলাই ৰসটো আমি ডিফু বজাৰত গলে আমি সেই ৰসটো আমি কিনি পেলাই খাও যিহেতু নেকি আমাৰ ঘৰবিলাকত নেথাকে সো তোমালোকৰটো প্ৰত্যেকৰে ঘৰত সেই কুহিয়াৰ গছটো আছে হয়নে সো ইখ কা ৰস তাৰ মানে কুহিয়াৰৰ ৰসটো কিন্তু মিঠা হয়নে তেতেলিৰ চাটনিটো টেঙা আৰু কুহিয়াৰৰ ৰসটো কিন্তু মিঠা হয়নে সো তোমালোকে অলপ সলপ বুজি পাইছা চাগে মনতো পৰিছে কবিতাটো আকৌ হয়নে তো আকৌ এবাৰ মই পঢ়াই দিম নেকি তোমালোকে চাই লোৱা কবিতাটোৰ নাম আৰু এবাৰ মই পঢ়াই দিছো তোমালোকে চাই লোৱা কবিতাটোৰ নাম হৈছে স্বৰ মালা এতিয়া মোৰ পাছে পাছে পঢ়ি যাবা अनार के दाने लाल लाल आम भी है मीठे रसाल ई से इमली की चटनी इतनी खट्टी ईख का रस मगर মিঠা জি হয়নে সো তোমালোকে এইটো ভালকে পঢ়িবা মই নেক্সট ক্লাছত আকৌ এবাৰ মই পঢ়াই দিম তাৰ পিছত তোমালোকে গ্ৰুপ হৈ প্লাই তোমালোকে পঢ়িব লাগিব হবনে সো তাৰ পিছত আৰু এটা বস্তু মই তোমালোকক আজি অকনমান শিকাই দিছো তোমালোকে চাই লোৱা যোনটো কবিতাৰ প্ৰথম লাইনৰ বাও হাতত থকা 1 নম্বৰ আখৰবোৰ তোমালোকে চোৱাচোন ডাঙৰকে মই লিখিছো ৰঙাকে অ আ ছোটি ই বড়ি ই হয়নে তো এই কবিতাৰ অ আ ছোটি ই বড়ি ই টো মই তলত এনেকে লিখি দিছো চোৱা তোমালোকৰ সুবিধা হবৰ কাৰণে এইটো হৈছে আমাৰ হিন্দী বৰ্ণমালাৰ প্ৰথম লাইন প্ৰথম শাৰী এইটো তোমালোকে পাৰিব লাগিব মনত ৰাখিব লাগিব আৰু ঘৰত যিমান পাৰে প্ৰেক্টিস কৰিব লাগিব আৰু তোমালোকে যিমান অভ্যাস কৰিবা যিমান প্ৰেক্টিস কৰিবা তোমালোকৰ ইমানে মনত থাকিব হয়নে মই ক্লাছত শিকাইছিলো বৰ্ডত লিখি প্লাই হয়নে নহয় সো এইটো চোৱা অ আৰু এইটো হৈছে আ এইটো হৈছে ছোটি ই আৰু এই নেক্সট থকাটো টিকনি ওপৰ টিকনি থকাটো হৈছে মই টিকনিয়ে কৈছো ওপৰত মাত্ৰা এটা আছে হয়নে সো হেতু হৈছে বড়ি ই হয়নে অ সে আমি কবিতাত পাইছো अनार আ সে আমি কবিতাৰ ওপৰ লাইনত 2 নম্বৰ লাইনত পাইছো আম আৰু 3 নম্বৰ লাইনত আমি ছোটি ই সে ইমলি আৰু বড়ি ই সে একেবাৰে লাষ্টৰ লাইনত কি আছে ইখ মানে হৈছে কুহিয়াৰ হয়নে বড়ি ই সে ইখ অ সে अनार आ से आम छोटी ई से इमली बड़ी ई से ईख माने कुहियार इमली माने होइसे तेतेली आम माने होइसे आम आमी सबेই ভাল পাও হয়নে তো अनार माने होइसे डालिम আৰু ডালিম পকা খালে ভাল লাগে কেঁচা সময়ত নেখায় হয়নে সেই টেষ্টটো নাথাকে সেইকাৰণে আমি পকিলেহে আমি ডালিমটো খাব লাগে তাৰ পিছত মই এনে তোমালোকক দেখাই দিছো তোমালোকে অসমীয়া আখৰ যেহেতু নেকি এলপি স্কুলত শিকি আহিছা আমাৰ এই হিন্দীৰ অটো হৈছে অসমীয়াৰ চৰেয় হিন্দীৰ আটো একে অকনমান হয়নে সো তোমালোকৰ সহজ হ'ব হিন্দীটো শিকিবলৈ যেহেতু নেকি তোমালোকে অসমীয়া অলৰেডি শিকিলা তোমালোকৰ কাৰণে সহজ হ'ব আটো হৈছে এইটো হিন্দীৰ আটো এইটো অসমীয়াৰ আটো এইটো হিন্দীত মাত্ৰাটো সিধাকে দিয়ে আৰু অসমীয়াৰ মাত্ৰাটো এইখিনতে এটা সৰুকে চিন এটা দি দিয়ে হয়নে নহয় তোমালোকে দেখিছানে বুজি পাইছা চাগে হয়নে নহয় তো এইটো হৈছে ছোটি ই হিন্দীৰ ছোটি ই আৰু এইটো হৈছে তোমালোকৰ অসমীয়াৰ হৰসই হয়নে হিন্দীত কিন্তু টিকনিটো নাই আৰু অসমীয়াত হৰসইটো এনেকে টিকনি এটা আছে হয়নে নহয় তাৰ পিছত একেবাৰে লাষ্টৰটো হৈছে বৰ্ণমালা প্ৰথম শাৰী একেবাৰে লাষ্ট আখৰটো হৈছে বড়ি ই টো হৈছে দীৰ্ঘই হয়নে বড়ি ই টো হৈছে দীৰ্ঘই
এইবিলাক তোমালোকে যিবোৰ আখৰ মই তোমালোকক আজি শিকালোঁ সেইখিনি তোমালোকে ঘৰত চাই পেলাই প্ৰেক্টিচ কৰিবা তোমালোকৰ কিতাপতো আছে বা মোৰ এই ভিডিঅ'টোত তোমালোকে বহিত চাই পেলাই তোমালোকে প্ৰেক্টিচ কৰিলেও হ'ব আৰু তোমালোকক মই ঘৰ কাম হিচাপে তোমালোকে এই আটো 3বাৰকে বা 4বাৰকে 3বাৰতকে বেছি লিখিবা কমসে কম 3বাৰ আৰু কাৰোবাৰ যদি মন আছে 5বাৰ 10বাৰ যাৰ যিমান মন আছে ধুনীয়াকে লিখি পেলাই মোক অহাকালি দেখুৱাব লাগিব বাকি কবিতাটো তোমালোকে লিখিব নেলাগে কবিতাটো তোমালোকে খালি প্ৰেক্টিচ কৰিবা মই কালি আকৌ এবাৰ মই তোমালোকক পঢ়াই দিম আৰু যদি তোমালোকে পাৰিছা পঢ়িবলৈ তেতিয়া হলে মই তাৰ নেক্সট লাইনটো মই শিকাই দিম হ'বনে তো আজিলৈকে আহো